দীনেশ্বৰ ব্ৰহ্মচাৰৰ আজি ২৪তম মৃত্যু তিথি। আমি যাক শ্বহীদ বুলি কোৱা হয়, দীনেশ্বৰ ব্ৰহ্ম বড়ো জাতিৰ কাৰণে শ্বহীদ হ'ল, বড়ো ভাষাৰ কাৰণে শ্বহীদ হৈছিল। তেখেতক আমি আজি সোঁৱৰিছোঁ। তেখেতক যি জাগাত ষ্টেম্প দিয়া হৈছিল এই জাগাত আমি তেখেতক আমি সোঁৱৰিছোঁ। তেখেতে বড়ো জাতিৰ কাৰণে দি যোৱা যিবিলাক অৱদান, এই অৱদান বড়ো সাহিত্য বা কেতিয়াও পাহৰিব নোৱাৰে। অকল বড়ো সাহিত্য বা মাত্ৰ নহয়, বড়ো জাতিয়ে যদি তেওঁক পাহৰি যায় তাতকৈ আৰু ডাঙৰ ভুল নহ'ব। তেখেতক আমি সদায় মনত ৰাখিম। আমি তেখেতৰ অহা বছৰ ২৫তম আমি চিলভাৰ জুবিলি হিচাপে আমি পালন কৰিম তেখেতৰ মৃত্যু তিথি হিচাপে। তেখেতক আমি যথেষ্ট দুৰ্ভাগ্যজনক বাবে আমি হেৰুৱাইছিল। আমি যিটো আশা কৰা নাছিলোঁ। বড়ো জাতিয়ে তেওঁ থাকিলে যথেষ্ট আৰু আমি পালোঁহেঁতেন, আমি নাপালোঁ। যিয়ে নহওক আজি আমি তেখেতক সোঁৱৰিছোঁ। ইয়াত যথেষ্ট আমাৰ জাতীয় সংগঠনবিলাকৰ নেতৃত্বসকলে ইয়াত আহিছে, বড়ো সাহিত্যবাদীও। আমাৰ BTRৰ চিফ ছাৰ আহিছে ইয়াতে, আমাৰ আসাম চৰকাৰৰ মিনিষ্টাৰ আহিছে ইয়াতে। আৰু আহি পেলাই আমি ইয়াত যিটো এটা পৰিৱেশ আমি পালোঁ, আমি যথেষ্ট উৎসাহজনক বুলি আমি ক'ব লাগিব। আমি BTRৰ চিফ ছাৰক আমি কৈছোঁ যে কিছুমান কাম ইয়াত কৰিবলগীয়া আছে, আৰু তেখেতে আজি আমাক ৱাৰ্ড দিছে, কথা দিছে, এইবিলাক কাম তেওঁ কৰিব। তাৰ বাদেও আমি বড়ো সাহিত্য হিচাপে আমাৰ নিজৰববীয়াকৈ কিছুমান কৰিবলগীয়া কাম আছে, আমি এতিয়া কৰি আছোঁ। তেখেতৰ নামত এটা ট্ৰাষ্ট কমিটি আছে। এই ট্ৰাষ্ট কমিটি আজিলৈকে এক পইচাও নাই। আমি সেইটো কাৰণে আমি আজি BTRৰ চিফ ছাৰক আমি কৈছোঁ এই ক্ষেত্ৰত ফাইনেন্সিয়েল এছিষ্টেণ্ট দিব লাগে বড়ো সাহিত্য বা ট্ৰাষ্ট কমিটিক। তেওঁ আজি আমাক ৱাৰ্ড দিছে। আমাৰ যিটো নেকি দীনেশ্বৰ ব্ৰহ্ম ছাৰক যি জগাত সমাধি দিয়া হৈছে, এই জাগা যথেষ্ট উন্নত কৰিবলৈ বাকী আছে। তেখেতে আজি আমাক ৱাৰ্ড দিছে। তাৰ বাদেও আমি দীনেশ্বৰ ব্ৰহ্ম ছাৰৰ যিটো নেকি আদৰ্শ, তেওঁ আমাক জাতিক দি যোৱা যিটো অৱদান, এই অৱদানবিলাকক আমি সদায় জীয়াই ৰাখিবৰ কাৰণে আমি সদায় চেষ্টা কৰিম। বড়ো সাহিত্য এই ক্ষেত্ৰত কোনো দিন আমি